নমস্কাৰ বন্ধুসকল, বিচিত্ৰ বিক্ৰী চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মোৰ গাহৰি ফাৰ্মৰ আশে-পাশে এৰিয়াবিলাক আপোনালোকক দেখুৱাম। মোৰ ঘৰৰ ফাৰ্মৰ ওচৰত থকা জেগাবোৰ দেখুৱাম মই মোৰ পুখুৰীবোৰ। বলক বন্ধুসকল, ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে। তো বন্ধুসকল, এয়া দেখিবলৈ পাইছে আপোনালোকে, এইটো হৈছে মোৰ পুখুৰী। বৰ্তমানলৈকে মাছ এৰা নাই, দুদিনমান পিছত মাছ এৰিম আৰু অলপমান পানী হ'লে। এইবাৰ বৰষুণৰ অলপ কম, সেইবাবে পানী হোৱা নাই। কেইদিনমান পিছত মাছ এৰিম বুলি ভাবিছোঁ। আৰু এই খালৰ পাৰে মই চেগুন গছ আৰু তামোল ৰুই দিছোঁ। চাই লওক বন্ধুসকল, মোৰ ফাৰ্মৰ আৰু এইখন ফাৰ্ম। আৰু এইফালে এইটো খেতি পথাৰ, ইয়াতে ধান লগাম। ধান লগোৱাৰ পিছত এইবাৰ মই মানে ইয়াত মাকৈ ৰুম বুলি ভাবিছোঁ, মাকৈ লগাম বুলি। এইখিনি গোটেই এৰিয়া মাকৈ লগাম বুলি ভাবিছোঁ। আৰু ভৱিষ্যত সেই টাৱাৰটো দেখিছে আপোনালোকে, এই টাৱাৰৰ পিছফালে ফাৰ্মখন বনাম বুলি ভাবিছোঁ। যদি পিছলৈ ভালদৰে চলি যায়, ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত কৰিম বুলি ভাবিছোঁ। কি হয়, গাহৰিকেইটাক দানা পানী দিয়া হৈ গ'ল। বলকচোন গাহৰিকেইটা চাই লওঁ এবাৰ। এইটো দানা পানী খোৱা হ'ল ইহঁতৰ। ইয়াৰ ৱেইট মোটামুটি 50 to 60 কেজিৰ ভিতৰত হ'ব। ইয়াক মানে ক্ৰছ কৰাম বুলি ভাবিছোঁ এইবাৰ, মিটিং কৰাম এইটো পোৱালিৰ বাবে। খুব ধুনীয়া হৈছে গ্ৰ'থটো। কেইদিনমান আগত ইয়াৰ আই বসন্ত ওলাইছিল, সেইবাবে ইয়াৰ চেহেৰাটো অলপ বেয়া হৈ গৈছিল। এতিয়া অলপ লাইনত আহিছে, ক্ৰছ কৰাম বুলি ভাবিছোঁ। আৰু এইটো হৈছে খাচী কৰাইছোঁ ইয়াক। ইয়াৰ ৱেইট মোটামুটি 70 to 80 কেজিৰ ভিতৰত হ'ব ইয়াৰ ৱেইট। উঠিবই পৰা নাই, দানা পানী খাই একদম খাই লৈছে, উঠিবই পৰা নাই। ইয়াৰ ৱেইটটো 70 to 80 ভিতৰত হ'ব। খুব প্ৰকাণ্ড হৈছে। চাই লওক বন্ধুসকল, খুব ধুনীয়া হৈছে গ্ৰ'থটো। দানা পানী খোৱা হৈ গ'ল সিহঁতৰ। আৰু এইফালে পোৱালি ৰাখিছোঁ, 2 মাহ হ'ল পোৱালিটো। খাচী গাহৰিটো খাচী কৰাই দিছোঁ, সিহঁতৰ দানা পানী দিয়া হ'ল। আৰু ইয়াতে আছে খাচী, এইটো পোৱালি। সিহঁতক দানা পানী দিয়া শেষ হৈ গ'ল। ইয়াক মানে আধাৰ লাগেই। বন্ধুসকল, আগলৈ ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছোঁ। কি হয় চাওঁ, দেখা যাব। এইটো মানে এইবাৰ ক্ৰছ কৰাই লওঁ, পোৱালি হোৱাৰ পিছত আৰু ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবিছোঁ। আৰু এইফালে ছাগলী ৰাখিছোঁ এটা, ইয়াতে ভিতৰত সিহঁতক এৰি দিওঁ। মোটামুটি 20-25 দিনমান হ'ল পোৱালি হোৱাটো। এটা পঠা আৰু এটা পাঠি হৈছে ছাগলীজনী। আৰু বন্ধুসকল চাই লওক, এইফালে লাও লাগিছে, চাং লাও। পকা নাই, অলপ কেইদিনমান টাইম ল'ব আৰু পকিবলৈ। লাগিছে 10টামান। বন্ধুসকল, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ ভাল ভিডিঅ' আপোনালোকক দিব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদত ভাল দিব পাৰোঁ ভিডিঅ'। বন্ধুসকল, মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।